মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি আলোচনা কৰিবলগীয়া পাঠটি হ'ল তৃতীয় শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ নং 1 বাগিচালৈ যাওঁ ব'লা। শিক্ষাৰ্থীসকল, তোমালোকে নিজৰ কিতাপৰ 1 নং পাঠটি উলিয়াই ল'লে এই ছবিটো দেখিবলৈ পাবা। ইয়াত ৰেণু নামৰ শিক্ষয়িত্ৰী এগৰাকীয়ে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়ৰ ওচৰতে থকা এখন বাগিচালৈ লৈ আহিছে আৰু শিক্ষাৰ্থীসকলক বাস্তৱ অভিজ্ঞতাৰ জৰিয়তে গছ-গছনিৰ আকাৰ, প্ৰকাৰ আদি সম্পৰ্কে বৰ্ণনা কৰি বুজাই দিবলৈ চেষ্টা কৰিছে। শিক্ষাৰ্থীসকল, তোমালোকে নিজৰ ঘৰ বা বিদ্যালয়ৰ চাৰিওফালে নিশ্চয় বিভিন্ন প্ৰকাৰৰ গছ-গছনি দেখিবলৈ পোৱা, নহয়নে? এই গছ-গছনিবোৰ দেখাত একেই যেন লাগে যদিও ইহঁতৰ আকাৰ আকৃতি আৰু গঠনৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ পাৰ্থক্য আছে। যেনে কিছুমান গছ ওখ, কিছুমান গছ চাপৰ। কিছুমান গছ হয় মাটিত, আকৌ কিছুমান গছ হয় পানীত। কিছুমান গছ যদি নিজে নিজে থিয় হৈ থাকে, আন কিছুমানে আকৌ বেলেগৰ আশ্ৰয় লৈহে থিয় হৈ থাকে। আমাৰ চাৰিওফালে আমি দেখিবলৈ পোৱা সৰু ডাঙৰ সকলো গছ-গছনিক উদ্ভিদ বুলি কোৱা হয়। আকাৰ আৰু গঠন অনুসৰি উদ্ভিদক 4টা ভাগত ভাগ কৰা হয়, যেনে বৃক্ষ, গুল্ম, তৃণ আৰু লতা। বৃক্ষজাতীয় উদ্ভিদ বুলি ক'লে আমি আম গছ, কঁঠাল গছ এনে গছবোৰক উদাহৰণ হিচাপে ল'ব পাৰোঁ। এই উদ্ভিদবোৰ দেখাত বৰ ওখ আৰু শকত হয়। ইহঁতৰ গা-গছ টান কাঠেৰে তৈয়াৰী হয় আৰু গছবোৰ ডাল পাতেৰে ভৰি থাকে। বৃক্ষজাতীয় গছৰ পৰাই আমি ডাঙৰ ডাঙৰ কাঠ পাওঁ, যাৰ জৰিয়তে আমি দৈনন্দিন ব্যৱহাৰ কৰা চকী, মেজ, বেঞ্চ, ঘৰৰ দুৱাৰ, খিৰিকী আদি আচবাববোৰ প্ৰস্তুত কৰা হয়। গুল্মজাতীয় উদ্ভিদ বুলি ক'লে আমি বেঙেনা গছ, জলকীয়া গছ, গোলাপ ফুলৰ গছ আদিৰ দৰে গছবোৰক উদাহৰণ হিচাপে ল'ব পাৰোঁ। এই উদ্ভিদবোৰ বৃক্ষজাতীয় উদ্ভিদৰ তুলনাত চাপৰ আৰু দেখিবলৈ জোপোহা হয় আৰু ইহঁতৰ গুৰি অংশৰ পৰাই ঠাল-ঠেঙুলি ওলায়। ইহঁতৰ কাণ্ড টান কিন্তু বৃক্ষৰ দৰে শকত নহয়। তৃণজাতীয় উদ্ভিদ বুলি ক'লে আমি খাদ্য হিচাপে গ্ৰহণ কৰা শাক বা ঘৰৰ চাৰিওফালে দেখিবলৈ পোৱা দুবৰি বনবোৰক উদাহৰণ হিচাপে ল'ব পাৰোঁ। তৃণ উদ্ভিদবোৰ চাপৰ আৰু ইহঁতৰ কাণ্ড কোমল হয় আৰু ঠাল-ঠেঙুলি কম হয়। লতাজাতীয় উদ্ভিদ বুলি ক'লে আমি লাও, কোমোৰা, তৰমুজ, তিতাকেৰেলা আদি উদ্ভিদক উদাহৰণ হিচাপে ল'ব পাৰোঁ। এই গছবোৰৰ কাণ্ড দুৰ্বল, যাৰ বাবে ইহঁতে নিজে নিজে থিয় হৈ থাকিব নোৱাৰে। ইহঁতে আন গছ বা বস্তুৰ সহায় লৈহে বগাই যায়। উদ্ভিদৰ এটা অংশ হৈছে ফুল। শিক্ষাৰ্থীসকল, তোমালোকে নিজৰ ঘৰৰ চাৰিওফালে থকা গছবোৰত নিশ্চয় বিভিন্ন ৰং আৰু বিভিন্ন আকৃতিৰ ফুল দেখিবলৈ পাইছা। এই ফুলবোৰৰ কিছুমানৰ পাহিবোৰ ৰংচঙীয়া আৰু কিছুমানৰ পাহি বগা। কিছুমান ফুল যেনে গোলাপ, নয়নতৰা, জবা আদি ফুলবোৰ বছৰৰ প্ৰায় সকলো সময়তে ফুলে, কিন্তু সকলো ফুল সকলো সময়তে নুফুলে। কিছুমান ফুল
বছৰ এটা নিৰ্দিষ্ট সময় বা এটা নিৰ্দিষ্ট ঋতুতহে ফুলে। যেনে ডালিয়া, নাৰ্জী শীতকালত ফুলা ফুল। কপৌ, নাহৰ, তগৰ আদি বসন্তকালত ফুলা ফুল। শেৱালি শৰৎকালত ফুলা ফুল। পদুম, ভেট পানীত ফুলা ফুল। শেৱালি, ৰজনীগন্ধা, হাচনাহানা আদি ৰাতি ফুলা ফুল। গতিকে আমি লক্ষ্য কৰিলোঁ যে আমি দেখিবলৈ পোৱা ফুলবোৰ ফুলাৰ এটা নিৰ্দিষ্ট ঋতু বা সময় থাকে। আকৌ ফুলবোৰৰ ভিতৰত কিছুমান ফুলৰ গোন্ধ থাকে যদিও কিছুমান ফুলৰ আকৌ গোন্ধ নাথাকে। যেনে গোলাপ, তগৰ, নাহৰ, নাৰ্জী আদি গোন্ধ থকা ফুল। আনহাতে জবা, নয়নতৰা, অপৰাজিতা আদি গোন্ধ নথকা ফুল। ফুলৰ ৰং আৰু গোন্ধই কীট-পতংগ, পখিলা, মৌমাখি আদিক আকৰ্ষণ কৰে। মৌমাখিয়ে ফুলৰ পৰাগৰেণু আৰু ৰসৰ পৰাই সুস্বাদু মৌজাল তৈয়াৰ কৰে। অনুশীলনী ১ উত্তৰ লিখা। প্ৰশ্ন ক, চাৰিবিধ বৃক্ষজাতীয় উদ্ভিদৰ নাম। উত্তৰ আম, কঁঠাল, জামু আৰু আহঁত। প্ৰশ্ন খ, অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম। উত্তৰ শাল আৰু চেগুন। প্ৰশ্ন গ, দুবিধ লতাজাতীয় উদ্ভিদৰ নাম। উত্তৰ পাণ আৰু তৰমুজ। প্ৰশ্ন ঘ, দুবিধ গোন্ধ নথকা ফুলৰ নাম। উত্তৰ জবা আৰু নয়নতৰা। প্ৰশ্ন ঙ, তিনিবিধ গোন্ধ থকা ফুলৰ নাম। উত্তৰ গোলাপ, তগৰ আৰু নাহৰ। প্ৰশ্ন ২, লাও, জিকা আদি গছৰ বাবে চাং সাজি দিয়াৰ কাৰণ কি? উত্তৰ এই গছবোৰৰ গা-গছ কোমল আৰু লেহুকা। এইবোৰে আনৰ সহায় লৈহে বগাই যাব পাৰে। বগাই যাবৰ বাবেহে এই গছবোৰক বাঁহৰ চাং সাজি দিয়া হয়। প্ৰশ্ন ৩, খালী ঠাই পূৰ কৰা। প্ৰশ্ন ক, গছে ডেছৰ দ্বাৰা পানী শুহি লয়। উত্তৰ শিপা। প্ৰশ্ন খ, মৌমাখিয়ে ফুলৰ মৌ চুহি ডেছ তৈয়াৰ কৰে। উত্তৰ মৌজাল। প্ৰশ্ন গ, ডেছ আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল। উত্তৰ পদুম। প্ৰশ্ন ঘ, কপৌ ফুল ডেছ কালত ফুলে। উত্তৰ বসন্ত। প্ৰশ্ন ৪, শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। ক, বাঁহ গছ গুল্ম / বৃক্ষ / তৃণজাতীয় উদ্ভিদ। উত্তৰ বাঁহ গছ তৃণজাতীয় উদ্ভিদ। প্ৰশ্ন খ, গুল্মজাতীয় উদ্ভিদ বৃক্ষতকৈ সৰু / ডাঙৰ। উত্তৰ গুল্মজাতীয় উদ্ভিদ বৃক্ষতকৈ সৰু। প্ৰশ্ন গ, বৃক্ষজাতীয় উদ্ভিদৰ গা-গছ বৰ টান / কোমল। উত্তৰ বৃক্ষজাতীয় উদ্ভিদৰ গা-গছ বৰ টান। প্ৰশ্ন ঘ, তাল / আম / নিম গছৰ পাতেৰে বিচনী সজা হয়। উত্তৰ তাল গছৰ পাতেৰে বিচনী সজা হয়। প্ৰশ্ন ৫, পাৰ্থক্য লিখা। বৃক্ষ আৰু গুল্ম। উত্তৰ বৃক্ষজাতীয় উদ্ভিদবোৰ ওখ আৰু ডাল পাতেৰে ভৰা। আনহাতে গুল্মজাতীয় উদ্ভিদবোৰ বৃক্ষৰ তুলনাত চাপৰ আৰু জোপোহা। প্ৰশ্ন ৬,
6 নং প্ৰশ্নত তোমালোকক দুটা ছবি দিয়া আছে। এই ছবিত থকা ফুটবোৰ লগ লগাই তোমালোকে ছবি দুটা অংকন কৰিবা আৰু ছবি দুটাত ৰং কৰিবা।